সাৱধান হওক ৰাইজ। নতুন ভেৰিয়েণ্ট ওলাইছে কৰোনাৰ। বহু বেছি ভয়ংকৰ এইটো প্ৰকৃতি। নাম দিয়া হৈছে B11282। ইয়াৰ লক্ষণসমূহ হৈছে শৰীৰৰ ওজন হ্ৰাস, হাঁওফাঁওৰ ঘাঁ। ব্ৰিটেইন আৰু ব্ৰাজিলৰ পিছত এইবাৰ ভাৰত পালেহি B11282 ভাইৰাছ, যেন ফুটৰ ওপৰত দানৱ। যি সময়ত সমগ্ৰ দেশতে কৰোনাৰ আতংক অব্যাহত, এনে সময়তে পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য। ওলাইছে কৰোনাৰ নতুন ভেৰিয়েণ্ট। পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰলজিয়ে সন্ধান উলিওৱা এই ভাইৰাছবিধৰ নাম B11282 ভাইৰাছ। ব্ৰিটেইন আৰু ব্ৰাজিলৰ পৰা ভাৰতলৈ অহা লোকৰ শৰীৰত এইবিধ ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছে। কৰোনাৰ আন ভাইৰাছতকৈ এইবিধ ভাইৰাছ 40% অধিক সংক্ৰামক বুলি ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰী মেট হেংককে উল্লেখ কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এই B11282 ভাইৰাছবিধৰ প্ৰধান লক্ষণ হৈছে ওজন কমি যোৱা। এই ৰোগত আক্ৰান্ত লোকৰ ওজন 7 দিনৰ ভিতৰত কমি যাবলৈ ধৰে। যদিহে এই ভাইৰাছবিধ মানুহৰ দেহত বেছিকৈ সংক্ৰমিত হয়, তেতিয়া শ্বাস নলী ক্ষতিগ্ৰস্ত হ'বলৈ ধৰে। লগতে হাঁওফাঁওত ঘাঁৰ সৃষ্টি কৰি হাঁওফাঁও নষ্ট কৰি পেলায়। পৰিণতিত সেই ৰোগী জীয়াই থকাৰ সম্ভাৱনাও তেনেই কম হৈ পৰে। গতিকে সাৱধান আৰু সতৰ্ক হৈ থাকক আপুনিও। নিউজ ডেস্ক ৰিপৰ্ট, সৰভোগ 24। মিলন ব্ৰেণ্ডৰ দ্বাৰা উৎপাদিত মছলা, চাহপাত, ধূপকাঠি, ফিনাইল আৰু আচাৰ হৈছে অতি উন্নত মানৰ। অসমৰ প্ৰতিখন জিলাত ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰৰ বাবে যোগাযোগ কৰক।